নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত উপস্থিত হৈছোঁ তামোল পুলিৰ বিষয় লৈ। বন্ধুসকল, আপোনালোকে তামোল পুলিৰ কাৰণে বহুতে খুজি থাকে, আপোনালোকে বহুতে মোক মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। চাওক, ইয়াত মহে কামুৰিছে, কাৰণ মই ইয়াত নিৰণি কৰি আছিলোঁ। বৰ্তমান তামোল পুলি এখন নিৰণি কৰি আছিলোঁ, কাৰণ এইটো 1 বছৰৰ পুলি হ'বলৈ লৈছে। বন্ধুসকল, ভাল তামোল পুলি আপুনি ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰে, আপুনি বিনা খৰচত আপুনি ভাল তামোল পুলি কেনেকৈ প্ৰস্তুত কৰিব পাৰে, আজিৰ এই ভিডিঅ'ত বিশেষ আপোনালোকক জনাম। আপুনি নিজে নিজৰ ঘৰতে আপুনি ভাল তামোল পুলি প্ৰস্তুত কৰিব পাৰে, বেলেগৰ তাত আপুনি ভাল তামোল পুলি বিচাৰি যাবই নালাগে, ঠিক আছে। আজিৰ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিবলৈ নাপাহৰিব। তলত ডিছক্ৰিপশ্যনত লিংক আছে, ঠিক আছে। আপোনালোকক বেক কেমেৰা দি আপোনালোকক তামোল পুলিখন দেখাই আছোঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক বন্ধুসকল, তামোল পুলিৰ কোৱালিটি কেনেকৈ আছে। বন্ধুসকল, যিটো আপোনালোকে চাইছিলে হয়তো আজিৰ পৰা 6-7 মাহ 8 মাহমান আগত মই আপোনালোকক ইয়াত তামোল পুলি কেনেকৈ মই ৰাখিছিলোঁ আপোনালোকক চাইছিলে। আপোনালোকক তামোল পুলি এখন দেখাবলৈ গৈ আছোঁ। বন্ধুসকল, এইটো চাওক কি ধুনীয়া তামোল পুলি। এই তামোল পুলি আপুনি এইদৰে নিজে প্ৰস্তুত কৰিব পাৰে বন্ধুসকল, বিনা খৰচত। যিহেতু পদ্ধতিৰে মই আপোনালোকক তামোল পুলিখন এইটো আপোনালোকক দেখাইছিলোঁ, মানে ইয়াত কেনেকৈ মই ইয়াত পাৱাৰ টিলাৰ দি হাল বাইছিলোঁ, কেনেকৈ তামোল পুলিখন পঠাইছিলোঁ, কেনেকৈ ইয়াত তামোল পুলিখন গজিছিলে। সম্পূৰ্ণ ভিডিঅ' পাব। আজিৰ পৰা মোৰ ভিডিঅ'টো গৈ কিনে আপোনালোকে চেক কৰি থাকিব, আপোনালোকে পাই থাকিব, ঠিক আছে। বন্ধুসকল, এই তামোল পুলি আপোনালোকে ক'ৰ পৰা কেনেকৈ আপোনালোকে লগাব। বন্ধুসকল, যেতিয়া আপুনি তামোল পুলিখন যেতিয়া পকিবলৈ ছিজন হৈছে, এতিয়া যিটো পকিবলৈ ছিজন হৈছে বন্ধুসকল, ডাঙৰ ডাঙৰ চাইজ আপোনালোকে পাৰি ল'ব, আৰু পাৰি লৈ কিনে মাটিখন ভালদৰে হাল বাই কিনে বা আপোনালোকে ভালদৰে কোৰৰ পৰা খান্দি কিনে আপুনি তাত মানে এটা এইটো ভিডিঅ' আপোনালোকে অতি জল্দিকৈ পাব মোৰ চেনেলত। মই প্ৰায় মানে আৰু নেক্সট ভিডিঅ' পাব পাৰে আপোনালোকে। মই তামোল পুলি কেনেকৈ পচোৱা হয় মাটিৰ তলত, আপোনালোকে এই পদ্ধতি আপোনালোকক দেখাম। বন্ধুসকল, এই ধৰণে আপোনালোকে পুলিখন আপোনালোকে ভালদৰে পুলি এখন পালন কৰিব পাৰে। বন্ধুসকল, এই পুলিখন এতিয়া পালন কৰিবলৈ সময় হৈ গ'ল, মানে ইয়াৰ জেগা চেঞ্জ কৰিবলগীয়া সময় হৈ গ'ল। মই ভাবি আছোঁ বন্ধুসকল, পলিথিনত মই এই মানে আপোনালোকক মই তামোল পুলিখন পালন কৰি দেখাম, কাৰণ পলিথিনত পালন কৰিলে মই বন্ধুসকল যিটো মৰাৰ চান্স কম থাকে, আৰু মানুহে যেতিয়া মই পুলিখন বিক্ৰী কৰোঁ তেতিয়া বিকিবলৈ সহজ হয়, আৰু যেতিয়া উঠাম মানে পুলিখন নমৰে, যেতিয়া আপুনি লৈ কিনে ৰুব তেতিয়া পুলিখন নমৰে। সেইকাৰণে মই এই পলিথিনত মই লগাম। কিন্তু ইয়াত পলিথিনত লগালে কি হয় বন্ধুসকল, ইয়াৰ খৰচ বাঢ়ি যাব, কাৰণ ইয়াত পলিথিনত লগোৱাৰ লগে লগে ইয়াৰ কাৰণে ঘৰ লাগিব। ঘৰ লাগিলেই নহ'ব বন্ধুসকল, ইয়াৰ লাগে যথেষ্ট পৰিমাণৰ সাৰ লাগিব, আৰু আপোনালোকে ইয়াৰ কাৰণে যথেষ্ট খৰচা হয়, ঠিক আছে। সেই জৰিয়তে মই আপোনালোকক আজিৰ ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ, নিজে আপোনালোকে নিজৰ ঘৰত কেনেকৈ পুলিখন প্ৰস্তুত কৰিব পাৰে। আপোনালোকে চাই লওক, কি ধুনীয়া পুলি। মোৰ লগত প্ৰায় 2-3 হাজাৰমান এনেকৈ ধৰণৰ পুলি আছে। আপোনালোকে মোৰ ভিডিঅ'ত কণ্টিনিউ হৈ থাকিব, আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম মই কেনেকৈ তামোল পুলি পালন কৰিম, বা মই তামোল পুলি কেনেকৈ গজাম। আপোনালোকে টোটেলি আপোনালোকে এই ভিডিঅ'ত জানিবলৈ পাব বন্ধুসকল। গতিকে মোৰ চেনেল নতুন হৈ আছে, চেনেল ছাবস্ক্ৰাইব কৰিব। অহা 2-3টা ভিডিঅ'ত আপোনালোকে এই পুলিখন মই পালন কৰা ভিডিঅ' আপোনালোকে পাব। বলক বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত